Sekarang saya pengen ada mana? Ini dikasih নাই aja mah kosong iman ভাল লাগছে আমার সেন্ট্রালে ঠিক আছে না যেন হোক হঠাৎ আমার বন্ধু আমার ভিগু কাছে মোক ক'লে যে আজি আপোনাৰ জাগাত গৈ আছো যে ক'লে বাইকৰ অনুষ্ঠান আৰু মোৰো অনুষ্ঠান আছিলে বঙাইগাঁও তাৰ পৰা আহিলো আহোঁতে সোমাই গ'লে বেয়া লাগছে না ভাল লাগছে ভাল লাগছে না পিছে এবাৰ ভিগুৰ কাৰণে হাত চাপৰি একেলগে সকলোৱে মোক আছে অনুষ্ঠান আছে আৰু যিটো জাতিৰ অনুষ্ঠান বহুত ভাল পাওঁ সেইকাৰণে আহি গ'লো মিহি মিহিকে ভাল লাগছে নে লাগছে যদি ভাল লাগছে আমাৰ হাতৰ চাপৰি একেলগে সকলোৱে এইটো কিন্তু মোৰ কাৰণে নহয় ৰাতি উচিনা টুকি লৈছে একদম মাৰপা দিছোঁ আৰু তাতকৈ বেছি ভাল নাপাওঁ মোৰ লগত আছে পুলক নিৰ্দেশৰ ভাইটি মাতিম কি নাই পুলক ভাইটি আছে মোৰ লগত ডায়লগ মাষ্টৰ সেইকাৰণে হাতৰ চাপৰি ভাইটি মানে What's the matter, Lorraine? Pulaga. Welcome, Pulaga. The dialogue is there. Dialogue is there. নমস্কাৰ সকলোকে কেনে আছে সকলোৱে ঠিক আছে আৰে টিপিৰ তাপাৰ পানী পৰিল মাথাত ললুং জাপি ও টিপিৰ তাপাৰ পানী পৰিল মাথাত ললুং জাপি সমগ্ৰ অসমে ঘূৰি ফুৰিলো নাপালো কত দেখা মানিগঞ্জৰ নিচিনা আপি থেংক ইউ আমাৰ এটা কথা কম দেই মই যেতিয়া পুলকক আজি প্ৰথম লগ পাইছোঁ আমি যেতিয়া লকডাউনত সি আমাক ইমানেই এণ্টাৰটেইনমেণ্ট দিলে মোৰ মায়া ইয়াক মোতকৈ বেছি চাগে ভাল পায় নেকি পুলকক মোৰ মায়া বিপুল আৰু পুলকক যিমান ভাল পায় মোক সদায় কয় মোক যেতিয়া আমি লগ পাওঁ কিবা কামত ফটো চটো দেখে লৈ আহিবলৈ কয় আপোনালোকৰ এই ঠাইতে তোৰ ঘৰ দুৰ্নৈত এইটো আপোনালোকৰ এই ঠাইতে ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে বুলি মই গম পাইছোঁ চিৰিয়াছলি এজন চিন্ময় এজন পুলক বিপুলটো বাৰু এইখন জেগাৰে মানে আশে পাশে থকা ৰাভাই ল'ৰা গতিকে ইমান বেছি টেলেণ্টেড মানুহ আছে মই কৈছোঁ অহা বছৰৰ পৰা আপোনালোকৰ উৎসৱত গতিকে লোকেল মানুহ মাতি পেলাই অনুষ্ঠান চলাব পাৰিব চিৰিয়াছলি নিজৰ জেগাডোখৰ কাৰণে হাত দিয়ক এটা হাত চাপৰি দিয়ক সকলো আৰু অহা বছৰ যদি আপোনালোকৰ তাৰিখটোত মোৰ অনুষ্ঠান নাথাকে মই যদি ফ্ৰী থাকোঁ মোৰ আহি ইমানেই ভাল লাগিছে আপোনালোকে মোক 1 টকাও দিব লাগে মই এনেই আহি যাম ঠিক আছে আপোনালোক সদায় খালি এনেকৈ মিলিজুলি থাকক আপোনালোকৰ যি আত্মীয়তা যিখিনি একতা সেইখিনি সঁচাকৈ খুব প্ৰয়োজনীয় ইমান ডাঙৰ অনুষ্ঠান ইমান শৃংখলাবদ্ধভাৱে আপোনালোকে চাই আছে গাড়ীত উঠি চাইছে চবকে নমস্কাৰ গাড়ীত উঠিছে মোৰ অনুষ্ঠান চাইছে থেংক ইউ ইফালে চাগে আৰক্ষী থানা নেকি এইখন নে কি বেছি কিবা ক'লে ধৰে হা স্কুল আচ্ছা অ'কে যি কি নহওক কিবা সম্বৰ্ধনা দিব বিপুল আৰু পুলকক অ'কে আমাক বিচাৰিছোঁ হেল্ল' হেল্ল' হয় না আমি যিজন মানুহ লগ পাইছোঁ সেনেহেন কথা দেশ আমি সঁচাকৈ এইভাবে আচৰিত আমাৰ সন্মানীয় শিল্পী জনপ্ৰিয় শিল্পী আমাক এই ছাৰপ্ৰাইজ দিছে সঁচাকৈ সেনেহেন কথা দিছোন আমিও ভাবিছোঁ যাহক আমি খুবেই আনন্দিত খুবেই সুখী আজি আমি হঠাতে এজন জনপ্ৰিয় কৌতুক শিল্পী বিপুল ৰাভা বুলি ক'লে কেনেহেন কথা দিছোন গতিকে আমি আমাৰ অল ৰাভা ষ্টুডেণ্ট ইউনিয়ন অফ মেঘালয়ৰ মানে অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা বিশেষ বাজাৰেৰে তেওঁক সন্মান জনাব বিচাৰিছোঁ গতিকে বিপুল দা এবাৰ জোৰদাৰ হাত চাপৰি মাৰিলে মই বৰ ভাল পাম সেনেহেন কথা দিছোন থেংক ইউ আৰু আমাৰ মাজত পুলক নিশাচৰ অলপ শব্দটো কেনে লাগে গতিকে নতুনকৈ নতুন প্ৰজন্মৰ আমাৰ যিখিনি ভাইটিয়ে কাম কৰিছে মই ভাল পাওঁ তাৰ কাৰণে মই সহায় কৰি দিওঁ আপোনাৰ ইউটিউবত চাই আছে নে নাই ভাইটিৰ কামবিলাক চাই আছে নাই
আৰে আপোনালোকে যদি সহায় নকৰে কোনে কৰিব হয়নে নহয় আৰু যদি ইয়াৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰে কৰিব লাগে হয়নে হয়নে নহয় মই এনেকুৱা নতুন কাম ধুনীয়াকৈ বেলেগৰ ইউটিউব চেনেলটো মই নকওঁ ইয়াৰ কিছুমান বস্তুত যিকোনো কমেডি পায় ৰাইজে আৰু মই সেইকাৰণে মই ইয়াৰ মোৰ ঘৰত যায় যে মোক কয় বিপুল দা আপুনি অলপ ওলাই দিয়ক মই ইয়ে ক'লে মই ওলাই দিওঁ কিন্তু বেলেগৰ চেনেলত মই নোলাই ইয়াৰ কাৰণে অলপ হয়নে নাই নতুন প্ৰজন্ম হয়নে হয় চবেই কাম কৰিব লাগে আগবাঢ়িব লাগে খুব ধুনীয়া এবাৰ জোৰদাৰ হাত চাপৰি মাৰিলে ভাল পাম এনেহেন কথা দিছোঁ থেংক ইউ নেমৰছ ধন্যবাদ আচ্ছা যে নহওক সকলোৱে ঠিকে আছেতো ভালে আছেতো এই বিপুলে খুব ধুনীয়া গান গায় নিশা আমাৰ পুলকেও খুব ধুনীয়া গান গায় গতিকে মইতো গালোৱেই মই আকৌ গাম বহুতখিনি গান এতিয়াও গাবলৈ বাকী আছে তই কি পলাবি নেকি নপলাম মই ইয়াতে থাকিম মঞ্চতে থাকিম পলাবা খৰচি পলাবা দিবি নেকি মই ইয়াতে থাকিম লাগে আছে আছে দেই এটা বিপুলৰ গান এটা পুলকৰ গান দে গাই দে কিবা এটা আচ্ছা এই আমাৰ আইতা নাচাগে আইতা এই চলি পুকি গৈছে এটা হয় না এটা পুৰা হাঁহি আছে